তো সেই মিত্ৰ আজি আপোনাৰ আৰু মোৰ কাৰণে বহুত ডাঙৰ এটা গুড নিউজটো কি মই আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। হেল্ল' মিত্ৰ, আপোনালোকে আজি থাম্বনেইল চাই গম পাইছে আজি বহুত ভাল লাগি আছে, বিৰাট ফূৰ্তি লাগি আছে। কিহৰ কাৰণে ফূৰ্তি লাগি আছে মই আপোনালোকক কৈ আছোঁ, বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো সেই মিত্ৰ, আমাৰ ঘৰৰ পৰা কিছু দূৰত এটা নদী আছে। নদীত আগতে সেইকেইদিনটো বহুত পানী হৈ আছিল, তো বৰ্তমান কেনেকুৱা হৈ আছে বলকচোন আমি এবাৰ চাই আহোঁ। নদীত পানী কিমান আছে সেইটোও চাওঁ আৰু তাৰে জাগাবিলাখন বৰ্তমান কেনেকুৱা হৈ আছে সেইটোও চাই আহোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই চব নদীৰ পাৰে পাৰে পেডেল মাৰি গৈ আছোঁ, চাইকেল মাৰি মাৰি গৈ আছোঁ। এয়া নদীৰ পাৰে পাৰে চাইকেল মাৰি মই যাই আছোঁ, ৰ'ব যাই আছোঁ। এয়া চব এতিয়া নদীৰ পানী বহুত কমিছে, এতিয়া বৰ্তমান পানী নাই। আজিৰ পৰা কিছুদিন আগতে একদম তামাম পানী হৈছিল, ইমান পানী হৈছিল মানে পানী কলৈকে উঠি আহিছিল। চক মই দেখুৱাই আছোঁ, এই যে এটা ঘৰ দেখা পাইছে সিহঁতৰ ঘৰৰ মানে চোতালত একাঠুলৈকে পানী হৈ গৈছিল। এইবিলাক চব তল গৈছিল কিছুদিন আগত, ইমান পানী হৈছিল। এতিয়া পানী একদম বহুত কমিছে, নাইয়ে অলপ পানী আছে। এয়া চক এয়া চক, এয়া নদীৰ পাৰৰ দৃশ্য। বহুত ভাল লাগে, বিৰাট ঠাণ্ডা জেগা। এতিয়াতো বৰ্তমান আজিতো বহুত গৰম, কিন্তু ইয়াত বহি থাকি বহুত ভাল লাগে। একদম ধুনীয়া মানে বতাহ মাৰি আছে ইয়াতে। মিত্ৰ গুড নিউজৰ বিষয়ে মই কৈ আছোঁ, ৰ'ব আপোনালোকে চাই থাককচোন। তো মিত্ৰ আজি মোৰ 100+ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল, তাৰ কাৰণে বহুত ভাল লাগি আছে। আজি মই 100+ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ একমাত্ৰ আপোনালোকৰ বাবে। কাৰণ আপোনালোকে মোক সহায় কৰিছে, হেল্প কৰিছে, লগতে আপোনালোকে মোক ছাপোৰ্ট কৰিছে, লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে। তাৰ কাৰণে মই আপোনালোকক বহুত 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 ধন্যবাদ দিছোঁ। লগতে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব, তেতিয়াহে মই আগলৈকে আপোনালোকে এনেকৈ মোক মৰম দি থাকিব, মোক ছাপোৰ্ট কৰি থাকিব, নিশ্চয় মই আগুৱাই যাবলৈ সক্ষম হ'ম। বহুত ভাল লাগিছে আজি 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট মানে কৰিব পাৰিছোঁ, তাৰ কাৰণে মনত বহুত ফূৰ্তি লাগি আছে, তামাম ফূৰ্তি লাগি আছে। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। এতিয়াতো আপোনালোকে মোক কমেণ্ট কৰিব যে গল্লা খুৱাব লাগে, মিঠাই খুৱাব লাগে। গল্লা মিঠাই আপোনালোকক খুৱাম আৰু লগতে মই নিজেও খাম। যিদিনাখনে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব সেইদিনাখনে তামাম বম পাৰ্টি দিম, বম পাৰ্টি কৰিম আমি, একদম তামাম পাৰ্টি কৰিম। আপোনালোকক নিশ্চয় মাতিম। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। তো সেই মিত্ৰ, নদীৰ পাৰত আহিছোঁ যেতিয়া, নদীৰ পাৰৰ অলপ চিনাৰী চাই যাওঁ বলক, ময়ো চাওঁ, লগতে আপোনালোককো দেখুৱাওঁ, চাই থাকক। তো সেই মিত্ৰ, নদীৰ পাৰত আহিছোঁ যেতিয়া, নদীৰ পাৰৰ অলপ চিনাৰী মই আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাবচোন। এয়া চাওকচোন কেনেকৈ লাগিছে, ভাল লাগিছেনে? চাওকচোন কিমান ডাঙৰ ডাঙৰ গছ আছে ইয়াতে, ইমান বঢ়িয়া লাগে এই জেগাখিনিত থাকি পেলাই। কি বতাহ, ফিৰফিৰা বতাহ বুলি কয়, একদম কি ধুনীয়া লাগিছে এইখিনি। চাওকচোন জেগাখিনি কিমান ভাল লাগে। সেইটো নদী, চব পানী গৈ আছে। কোনোবা এটা ল'ৰাই বৰশীও বৈ আছে, চাগে মাছ পাইছে। এইবিলাক বেছি দূৰত যাব নালাগে, আমাৰ ঘৰৰ ওচৰতে। চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া চাওক, এইটো হৈছে গছৰ বাগান, কিমান গাছ আছে ইয়াতে। চাওকচোন কিমান ডাঙৰ ডাঙৰ হৈছে গাছবিলাখান। এয়া নদীৰ পাৰৰ দৃশ্য, নদীৰ পাৰৰ চিনাৰী চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় মোক কমেণ্ট কৰি 100+ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। নেক্সট ভিডিঅ' মোৰ আহি আছে অহাকালি, একদম তামাম ছুপাৰ টুপাৰ হিট ভিডিঅ' আহি আছে। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, এনেকৈ মোক মৰম দি থাকিব। বহুত ভাল লাগিছে আজি। তো নেক্সট ভিডিঅ' মোৰ আহি আছে। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল, বাই বাই।